আজি বহুত কষ্ট কৰিলোঁ দেই। আমিও কৰিলোঁ। তোমালোক দুটাইও কৰিছা বাৰু। ঘৰটো কমপ্লিট হ'ল কি হ'ল? এতিয়া গধূলিয়ে হৈ গ'লচোন, থাকিবলৈ নেপালোঁ। থাকিবলৈ মন আছে যদি এতিয়া ৰাতিয়ে থাকিম আকৌ, নে কি কোৱা? ৰাতি? অঁ, ৰাতি ইয়াতে থাকিম, ইয়াতে খাম, ইয়াতে শুম। বেয়া নহ'ব আকৌ, ভাল লাগিব, থাকিব পাৰি। ঠিক আছে, থাকিম তেতিয়া দেই ভেবেল। মই ঘৰলৈ গৈ গা চা ধুই ফ্ৰেছ হৈ আহোঁগৈ। লংকেশ তয়ো থাকিবি নাই ক আকৌ, গোটেইকেইটা থাকিলেহে ভাল লাগিব। মই আজি ঘৰলৈ যোৱাই নাই নহয়, এতিয়া গ'লেহে গম পাম মোক পিতে নে খুন্দে নে কি কয়। তো তাৰপৰাহে ক'ব পাৰিম মই আহিব পাৰিম নোৱাৰিম। তুমি তেতিয়াহ'লে পাৰিলে আহিবা আৰু, আমিতো থাকিমেই। এইকেইটা এতিয়া ওলাইছেহিহে, দেখিছা? মা ঘৰ বনাওঁতে দেৰি হৈ গ'ল আকৌ, কেনেকুৱা মস্তি ঘৰ বনালো, একদম চবফালে বেৰি, এতিয়া কমপ্লিট। মই তেতিয়াহ'লে আহিছোঁ দেই নবৌ। যোৱাই নে? ৰ'বা আকৌ চাহকাপ খাই যাবা আবেলি। নাই নবৌ, গোটেই গা সোমা গোন্ধাই গ'ল আৰু, গা চা ধুংগে আকৌ আহিমেই নহয়। আজি সেই ঘৰটোতহে থাকিম পথাৰৰ। হয় নেকি? আজি ৰাতি আমি তাত থাকিম। ভেবেল মেগী চেগী লৈ আহিম নে কি খাবলে? লৈ আহিব পাৰিলে। ল'ৰাটোৱে ভৰি হাত ধুগে যা, এতিয়া ঠাণ্ডাখনত আৰু গা ধুব নালাগে। তুমি নকলেও মই ভৰি হাতে ধুম, এই ঠাণ্ডাখনত হাজিৰা দিলেও গা নুধো। পপা হ'ব নেমাৰিবা আৰু, আজিৰ পৰা নকওঁ বোলো। অথনি ৰাতিপুৱাই গ'ল, তাক ক'লো মই নাযাবি বুলি, সেইটো তেতিয়া নুশুনিলে দিনটো তাত থাকিলেও এতিয়া আহিছে গধূলি সময়ত ফুব গধূলিৰ নাকত চাকি লগাই। ভুল হৈ গ'ল পপা, ভুল হৈ গ'ল। আজিৰ পৰা নকওঁ আৰু, হ'ব নেমাৰিবা, বেয়া বিষাইছে। দিম তোক আৰু দিম। হ'ব নেমাৰিব আৰু থক। কেলে নেমাৰিম? তুমিয়ে বেয়া কৰিছা ইয়াক চল দি ল'ৰা ছালা গললৈ জঁপিয়াইছে। আজি সেই বেলেগৰ ঘৰত আছেগে, কাইলৈ গৈ মাইকী ঘৰত সোমাই থাকিবগে, তেতিয়া কি হ'ব? মই ভেবেলাহঁতৰ ঘৰতহে আছিলোঁ কিবা পপা, ঘৰ এটা বনাই আছিলোঁ পথাৰত। লোকৰ ঘৰত কাম কৰিবলৈ গৈছিলিগে, তই মোক ঘৰতে নকলি কেলে? তোক মই ঘৰতে হাজিৰা লগালোহেঁতেন নহয়। এইবোৰ ডাঙৰ কাঠৰ কুন্দা পৰি আছে, সেইবোৰ ফলালোহেঁতেন কোঠা মই, তাৰপৰা গোটেই মূৰৰ চুলি পকিলে, সেইবোৰ পকা চুলি উঘলালোহেঁতেন। এতিয়াহে ভাল লাগিছে দেই, গা চা ধুই একদম ফ্ৰেছ হৈ। দোকানীয়ে নাই যে দোকানত। দোকান মেলি দোকানীয়ে নাই, ক'ত গ'ল আকৌ? ৰশ্মি চৰি বোলো, আজিৰ পৰা নকৰোঁ মই এনেকুৱা। কেতিয়াবা তোমাক কন্দুৱাও যদি, ক্ষমা কৰি দিবা তুমি যেন উপহাৰ এটি। আইঅ বতি মৰিলো, এইটো কি আকৌ? কোন? মুলেশ দা? মই দোকানলৈ আহিছিলোঁ, দোকানী চোকানী নাই বোলো দোকান খুলি, সেইকাৰণে এইফালে আহিলোঁ চাবলৈ। মোৰ মানে এই ইম্পৰ্টেণ্ট কল এটা আহিছিলে, সেইকাৰণে এইফালে আহিলোঁ। ব'লক কি লাগিছিলে? মোক মেগী পেকেট দুটামান লাগিছিলে, আহাচোন। ব'লক, পাপাক নক'ব আকৌ দেই। ডেকা ল'ৰা পথাৰত থাকিবানে এই পেটিকুট ফটা ঠাণ্ডাত? ককা, তাতে থাকিম আজি ৰাতি, ইমান কষ্ট কৰি ঘৰটো বনাইছো আকৌ দিনত। ল'ৰা নেলাগে দেই যাবলৈ, সেই গোটেই মুকলিখন গোটেই কুঁৱলী পৰিব, তই বেমাৰ হ'ব গম পাইছ নাই? সেই কাপোৰ চাপোৰ লৈ যাম নহয় কিবা, আৰু আমি ঘৰটো ধুনীয়াকে বনাইছো, চাৰিওফালে একদম বেৰি থোৱা, কুঁৱলী নপৰে। তোক মাৰক ক'লে দিব আকৌ। কৈ দিয়া যোৱা, মায়ে গমেই পায়, মাক মই অথনিয়ে ক'লো। জোঁৱাই যাওক দিয়া, ডেকা মানুহ এইবোৰলৈ গ'লেহে টান হ'ব। নহ'লে ভিতৰতে ভৰাওঁতে পাছত লাজুকী বনৰ নিচিনা হ'বগে। ভেবেল কাইটি আহি গ'লো মই মেগী লৈ। আহিলে? লংকেশ নাই অহা নেকি? সি অথনিয়ে যোৱা নাই অহা নহয়, নাহে চাগে, তাক আহিবলৈ নিদিলে বৰ্তাই। তেতিয়াহ'লে আমি দুটাই গৈ থাকোঁ ব'লা, তোমালোকৰ ঘৰৰ পৰা কাপোৰ এখন লৈ লওঁ আৰু যি বস্তু লাগে লাগতিয়াল।
আহক মই চব বস্তু ৰেডিয়ে কৰি থৈছো মোনা এটাত ভৰাই পানী বটলৰ পৰা ধৰি চব মুলেশৰ এইবোৰত থকাটো ভাল হ'ব জানো হয় এই ৰাতি ঠাণ্ডাত अरे धमेश दा मैं থাকিম না লগত টেনশন কেলে লৈছে जब मैं हूँ साथ तो डरने की क्या है बात ওই তই আছ সাথ সেই কাৰণে বহুত ভয় কৰাৰ বাত তৌ দুখ পালি নেকি বেছিকে হে বোলো তৌ পাইছো আকৌ কেলে নাই পোৱা ইমান জোৰছে মাৰিলা টিকাতে এতিয়াও বিষাই আছে মোৰ তৌটো পকতে মাৰিলো নে তো পকটো ডাঙৰ কৰিছিলোহে ছাগলী মাংস খোৱা খাই পকৰে চুট কৰিছিলো সিনুৱাই দিলো ন মাফ কৰি দিবি দেই মোক তই কথা নুশুনৰ কাৰণেহে মাৰো আকৌ কেলে নুশুনহে বাপেৰৰ কথা শুনিবি তেতিয়া নেমাৰো নহয় এতিয়াতো কুচিয়া এটা আনি কুচিয়া খাবহি লাগিব তই একদম লেবেজান হৈ গলি নাখাওঁ কুচিয়া মই আজি ঘৰত নাথাকো সেই ভেবেলাহঁতৰ লগত পথাৰত ঘৰ বনাইছিলো তাতহে থকা কথা আছিলে মই তালৈকে যামগে তৌ নেযাবি আকৌ এনেকে বাপেৰৰ কোলাপা তোক আজি মই কোলাত লৈ শুম তৌ এতিয়া কুচিয়া আনিম কুচিয়া মাংস খাম নাই নাই নাথাকো আজি মই ঘৰত যামগে তৌ নেযাবি তোক কাকতি কৈছো মিনতি কৈছো তৌ তোৰ ভৰিতে পৰিছো বাই ৱাও মজা লাগিছে আকৌ আমাৰ ঘৰটো ৰাতি প্ৰথমে জুইকা ধৰি ল'ব লাগিব ভেবেল নহ'লে ইয়াত যি ঠাণ্ডাও থাকিব নোৱাৰি ধৰক ধৰক জুইকা ধৰিলে ভালো লাগে ভয়টো অলপ কমি যায় আৰু ইয়াতহে বনাম আমি মেগী এ বছ জুই হৈ গ'ল অকমান ফুৱাই লওঁ দেই ময়ো ঠাণ্ডাহে লাগিছে ফুৱা ফুৱা মজা এতিয়া বাৰু কুঁৱলী ইমান নাই পৰা এতিয়া নপৰে নহয় কুঁৱলী যেতিয়াই 9-10টা বাজিব আহি গ'ল আৰু মাছ জাতিটো নকবাই এইফালৰ পৰা সেইফালে দেখিয়ে নোপোৱা লাইটটোও মজা পোহৰ দিছে পোহৰ ভাল এইটোৰ আজি ৰাতি মেগী খাই থাকিম নেকি পাৰিবা নাই থাকিব নোৱাৰিলে ঘৰত ভাত খাই আহিবাগে এইকণহে আৰু ঘৰ আপুনিও খাবগে লাগিব আকৌ মইনো অকলে কেলে খাম তেতিয়াহ'লে সোনকালে মেগীটো বনাই খাই ল'ব লাগিব হে গ'লে নেকি হেঁতি গ'ল তইও থাকিবি নেকি আজি ৰাতি তাত ময়ো থাকিম ঐ যা তয়ো অকণমান ছাৰ্ভাইভেল স্কিলবোৰ শিকগে নহ'লে আকৌ সেই চানা নিচিনাকে ৰিলছত পক নচুৱাই নচুৱাই খাব লাগিব ময়ো বিয়ৰ ওচৰলৈহে যাওঁ পাই বৰ জা লাগিছে এক পেগ মাৰি দিওঁগে এতিয়া পৰিব আমাৰ মছলা ময়ো দিম এপেকেট চাবা আকৌ ভালকে এইটো দিলে যে গোন্ধই বেলেগ ওলাই ন ইমান মজা গোন্ধাই ঘৰত যে বনালে গোটেই ঘৰখনে গম পাই যায় বৰ মজা গোন্ধাইছে এইজন ওলাই গ'লহি দেখিছ ভয় খাই গৈছো নহয় পটককে লংকেশ তই ইমান দেৰি কৰিলি নে কি কৰিছিলিনো ঘৰত একো নাই মানে ভৰিহাত চৰিহাত ধুই আকৌ চাহ তাহ খাই আহিছো নহয় সেইকাৰণে দেৰি হ'ল টাইমতে পাইছাহি বাৰু আৰু অলপ দেৰি হোৱা হ'লে আমি এতিয়া মেগী খালোৱেহেঁতেন মোৰ পৰা বাচিব নোৱাৰে ন মই মানুহটো লাকি খাবলৈ পামেই আৰু এইবোৰত যে এনেকে বনাই খোৱা মজাটোৱে বেলেগ তাকো ঠাণ্ডা দিনত দা চা লৈ আহিছে নেকি চব আৰু কাপোৰ দা লাগিবইতো ইয়াত কিবা এটা হ'লে আকৌ দা ঘূৰাবই লাগিব নহয় আৰু কাপোৰ লৈ আহিছোঁ মোনাতে চব আছে নহ'লে ঠাণ্ডাত ইয়াত থাকিব নোৱাৰা মজা হৈছে আকৌ লাইটে চাইটে মোলে চদা হ'ল নেকি মেগী নাই হোৱা ৰ'বা আৰু অকণমান সিজিব লাগিব অলপমান সিফালে যাওকচোন ময়ো ফুৱাওঁ ঠাণ্ডা লাগিছে বহা বহা তাৰ পাছত ধুনীয়াকে গৰম গৰম মেগী খাম হয় নেকি বিয়ৈ ডেকা মানুহেতো বেলেগ ৰগৰ নহয় পথাৰতে থাকি দিছে মাকা ব'লক তেতিয়া আমিও এপাক চাই আহোঁগে আহক আহক এক গিলাচ মাৰি ললো যেতিয়া চিন্তা নাই নহ'লে মৰিব পথাৰত হেতি বিহু নহওঁতে ভেলাঘৰ বনালে
চবে পালা নহয় ন হিচাপত পালো মস্তি গোন্ধাইছে এতিয়া মাৰি দিওঁ আৰু ৰ'বলৈ সময় নাই মাৰা মাৰা খালি বৰ গৰম হৈ আছে টেষ্টি ভাল হৈছে ন 1 নম্বৰ তাকো জুই কাষত মন গ'লে অলপমান জুইও ফুৱাই লোৱা আকৌ খায়ো লোৱা জুইও ফুৱাই লোৱা খায়ো লোৱা ঐ তৌতো ইয়াত আছহি ভুৱন দা আপুনি ইয়াত এই তেজখোৱাটোক বিচাৰি বিচাৰি আহিছো আকৌ কি তুমি ঘৰত কৈ থৈ অহা নাই নেকি ঘৰত নাথাকো আজি মই ইয়াতে থাকিম তেজখোৱা তোক ভুকু মাৰি ধৰিম আকৌ দে জুইতে সোমাবি সিচালা মোক একদম কাজিয়া লাগি গুচি আহিছে ঘৰৰ পৰা কাজিয়া লাগিহে আহিছে নি আকৌনো দিলো আজি এক ঠিককে বাইছ ভালকে দিছো কথা নুশুনা তাৰপৰা সি কাজিয়া লাগি গুচি আহিলে নহয় মই এতিয়া ইয়াৰ পিছে পিছে গা গোন্ধ লৈ লৈহে আহিছো গোটেই গোন্ধাইছে পহু পহু গা না ধোৱা লংকেশ মানে তই ঘৰত মাৰ খাইহে আহিছ পপা তুমি ফাল্টু কথাবোৰ ইয়াত কৈ নাথাকিবা আকৌ দেই তুমি মেগী গোন্ধ পাই পাই আহিছা মই গম পাইছো নহয় বাপাৰে পাইছে মেগী গোন্ধ তই কি মেগী খাই নাপাওঁ বুলি ভাবিছ নি হে কি থিয়গু এটা মাৰিয়ে কঁকালত যোৱাটো ভাঙিয়ে পেলাও নিয়া হ'ব হ'ব ভুৱন দা চিঞৰ নকৰিব আৰু আজি ইয়াত থকা কথাই আছিলে দিনটো আমি গোটেইকেইটা কষ্ট কৰিয়েতো বনালোঁ মই বুলি ঘৰত সুধি কৰি আহিছে নেকি এনেকুৱা যে গম নাপাওঁ নহয় থাকক দিয়ক আৰু ৰাতিটো একো নহয় ঐ থকাটোত আপত্তি নাই কিন্তু ইয়াত বেমাৰ হ'ব গম পাইছ নাই ঠাণ্ডাখনত আৰু এইটো ইনে লেবে জান ইয়াক আজি কুচিয়া খোৱা কথাহে আছিলে নহ'লে কুচিয়া এটা লৈ আহোঁগৈ নেকি ইয়াতে পুৰি খুৱাই দিওঁ পপা মই নেখাওঁ বোলো কুচিয়া যোৱাচোন যোৱা তুমি ঘৰলৈ যোৱা A few moments later. ভাল লাগিলে দেই মেগীকণ খাই মই যে পপাডালৰ পৰা ভালকৈ খাবলৈ নাপালোঁ ইমান বেয়া টাইমত ওলালেহি পপা গ'ল যে সেইটোৱে তই চুকৰ মনা ভাতটো ভেবেল তোমালোকৰ ঘৰৰ পৰা আনি এইডোখৰতে খাম নে কি কোৱা পাৰি এইডোখৰত খাই ভাল লাগিব জুইৰ ওচৰত নাৰান নাৰান না কাইটিহঁত পাছত তোমালোকে যেতিয়া ছোৱালী তোৱালী পতাবা আৰু গাৰ্লফ্ৰেণ্ড যেতিয়া হ'ব তেতিয়া তোমালোকক সুধিব নহয় যে মোৰ লগত কেতিয়ালৈকে থাকিবা তেতিয়া তোমালোকে এনেকৈ ক'বা খোজ দিয়া খোজে খোজে ৰম ছায়া হৈ বাটৰে লগ ললো থাকিম শেষলৈ আয়ো জুবিন দাই গাইছে আমাৰ ঐ আমিও আহিলো ককাহঁত আপোনালোকো ওলালেহি অথনিৰ পৰা আহিবই পোৱা নাই যি পকত থদোৱা মোৱা ঠাণ্ডা এই BOS-ত চোলা এগিলাচ মাৰি আহিছোঁ তেতিয়াহে পাইছোঁ কেলে আহিলে হয় এই বুঢ়া মানুহ ঠাণ্ডাখনত বেমাৰ হ'ব নহয় ঐ বুঢ়া হ'ব পাৰোঁ শক্তি কিন্তু মোৰো আছে মুস্কানক ফুল ছাপোৰ্ট কৰোঁ আৰু চানা বাইদেউ বৰ মস্তি ঘৰ বনালি আকৌ দে তহঁতি পিছে খোৱা বোৱা কি খোৱা বোৱা দাইটি বৰ্তমান মেগীকে বনাই খাই ল'লোঁ পাতলীয়া আহাৰ তাৰ পাছতে ভেবেলাহঁতৰ ঘৰৰ পৰা ভাতটো লৈ আহিম হয় নেকি ঠিকে আছে ঐ ইয়াত শুবি আৰু লুঙিয়া দাঙি খালি সেইফালৰ পৰা নাগিনী আহে বুলিহে ভয় সেই নাগিনী এফালে নাই নহয় নাগিনী য'তৰ পৰা ওলাইহি ঐ এইফালে মৈখালি চৈখালি আছে আকৌ বেলেগ ভালকে থাকিবি আমাৰ সেই বাদুলি গিয়েকক হৰিদেশতে দিয়া নহয় জানো তাৰপৰা আকৌ সেই মূলানী ডাঙৰটো পুতেক তাকো দিয়া হৰিদেশতে মোৰ ভয়হে লাগিছে পাই এইফালে ককাহঁতে কি যে কৈছে সেই এইবোৰ মৰি খালি থাকিবই আৰু চবতে ভয় কৰে নেকি 1 hour later. মা গুলু পাপলে দলা হৈফালে পতাতেতো কি দলিয়াতে দেখিত নাই বৰ ডাঙৰ লাইট এটা জ্বলি আছেচোন কোনোবা আছে নেকি সেইডোখৰত আতো না তাই সঙ্গে কি বস্তু এইটো কোনাতে এডোখৰত যাওঁ জানো কেলে
তই ভয় কৰিছ নেকি? ভয় নকৰিবি, মই আছো নহয়। ভয় নাই কৰা বাৰু, বল। অ' ভেবেলা এনেই কৈছিলে অ' ককাহঁতে ভয় খুৱাই। একো নহয়, যোৱা আকৌ সেইফালে। নাই, মই সেইফালে নাযাওঁ দেই, আপুনি যাওক। এনেকে ভয় কৰিলে কি হ'ব আৰু? ককাহঁতে ভয় খুৱাই থৈ গ'ল আকৌ। মই যে ভয় নাই কৰা পাই। নিজে এফালে বহি আছ, সেইফালে বহি চাগে, গম পাবি নহয়। গিলি 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 গিলি। অ' এইটো আকৌ কিহৰ মাত? কুল ডাউন গাইজ, কুল ডাউন, আমিহে। অ' ফাপৰে ধোৱাহঁত তহঁতি কেনেকে ওলালিহি ইয়াত? অ' বেহেলা, আমি দোকানলৈ আহিছিলো ৰাতি, দেখিলো এইফালে লাইটটা দলিয়াতে পতাত, ইয়াক ক'লো বৈতুন বৈ বোলো টাউনগে এইটো কি দলিয়াতে। আহি দেখিছোহি বা ঘৰ চৰ বনাইচোন একদম। আজি আমি গোটেই ৰাতি ইয়াত থাকিম, আমি 3টা। কি আনিলিগে ঐ দোকানৰ পৰা এই ৰাতিখন? এই পাঁচ মটন আনিছিলো, কাবা নেকি? দে আকৌ আছে যদি। এইটো লোৱা। বেহেলা খাবানে পাঁচ মটন? দিয়া। মোলে চদাকো দি দে আকৌ এটা। আছে যদি দিয়া, নালাগে যদি নাই। অ' আতে ননয়, লওক এইটো। থেংক ইউ। ৱেলকাম। অ' অকণমান টাইট দিবা নেকি? দুইটো পুৱাই লওঁ, বৰ ঠাণ্ডা লাগি আহিছে ননয়। বহ, এডোখৰতে বহ।